আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে। আজি মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাব লৈছোঁ মৰাণত গৈ কি কৰোঁ কি নকৰোঁ তাৰে আপোনালোকক ব্লগ এটা বনাই দিম। তেন্তে বলক আপোনালোকে মোৰ লগতো। আৰু এইফালে মৰাণ যাবলৈ স্কুটিত তেল ভৰাই লৈছোঁ আৰু এইফালে স্কুটিত তেল ভৰাই এতিয়া গৈছোঁ আৰু ফাইনেলি পালাৰ পালোহি। এতিয়া চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো কি কৰোঁ। আৰু এইফালে কৰিছে ফেচিয়েল। ইফালে 99 মাৰ্কেট গৈছোঁ আৰু এইফালে দেখিছে বস্তুবোৰ ইমান ধুনীয়া হৈছে। চাওক ইয়াত কি বস্তু পোৱা যায়, চাওক আপোনালোকে কি বস্তু পোৱা যায়। এইফালে এজনী মই সৰু হ'লেও চাই লৈছোঁ আৰু নিজক এবাৰ ধুনীয়া বস্তু। এইফালে চাওক আপোনালোকে ইমান ধুনীয়া বস্তু পায় ইয়াত। মই ভবাই নাছিলোঁ, আজি গৈ চাইছোঁ বহুত ধুনীয়া বস্তু পায়। এইফালে জুৱেলাৰী। এইটো চাইডে আমাৰ বাইদেউ কি লৈছে জানো তাই। আৰু আপোনালোকে এইফালেও চাব পাৰে ইমান ধুনীয়া বস্তু। 1300 টকা। বেছি দাম নহয়, 1300 টকা লিখা আছে। বহুত ধুনীয়া কাপোৰ আছে। কাপোৰখিনি পিন্ধি ভাল লাগে মানে। চাই আকৌ ন পইচা নাই ল'বলৈ। মৰাণত আপোনালোকে যদি কোনোবাই মৰাণ আহে তেতিয়া 99 মাৰ্কেটত সোমাব পাৰে। আপোনালোকে নাপিতৰ তলত ইউনিচেক্স চেলন যোনখন তাৰ তলতে আছে, একেবাৰে লাষ্টৰখন। লাষ্টত আপোনালোকে পাব 99 মাৰ্কেট বুলি লিখাই আছে ওপৰত। আপোনালোকে চাই মেলি তাত সোমাব পাৰে। ইয়াত ধুনীয়া বস্তু আছে, আপোনালোকে চাই মেলি পচন্দ কৰিব পাৰে। ভালো লাগছে। আৰু এইফালে চাওক এজনী মই কেনেকুৱা লাগিছে ক'ব, মোক এবাৰ দেখাই দিছোঁ আৰু আপোনালোকক আৰু নিজকো চাই লৈছোঁ আৰু মই। আৰু এইফালে এতিয়া এটা যাদু দেখুওৱা মোৰ লগত আৰু এজনী ওলাই যাব, ৰ'ব চাব আপোনালোক। এইফালে চাওক ফাইনেলি আমি দুজনী হৈ গ'লোঁ। চাই লওক আপোনালোকে। আৰু এইফালে চাওক আমি স্পেচিয়েল খানা খাইছোঁ। এইফালে চাওমিন আৰু ভাত আমি একেলগে মিক্স কৰি খাইছোঁ। আপোনালোকে খাই চাব কেতিয়াবা, টেষ্টি লাগিছে খাই। আৰু ইফালে আমি বেলেগ এঠাইত আহিলোঁ, মৰাণৰে হয়, মই য'ত কাটিং শিকিছিলোঁ আগতে তাত আহিলোঁ। তেন্তে আজিলৈ বাই বাই। লাইক, শ্বেয়াৰ, বেল আইকন আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।